মানে তাতে হাজাৰ হাজাৰ মানুহ একত্ৰিত হয়, শ শ মানুহ একত্ৰিত হয় কৰোণাৰ সময়ত। আৰু এই ইনফৰমেশ্যনবিলাক আৰক্ষী থানাৰ লগত থকাৰ পিছতো কি শক্তিৰ বিনিময়ত এই জুৱা খেলবিলাক চলি আছে, আমি আচৰিত হৈছোঁ। আমি দৰং জিলাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াক আহ্বান জনাইছোঁ আৰু তেওঁক দাবী জনাইছোঁ, যদি এই জুৱা খেলসমূহ বন্ধ নহয় তেতিয়াহ'লে আমি বুজি পাম যে এই জুৱা খেলৰ লগত দৰং জিলা আৰক্ষী প্ৰশাসন 100% জড়িত আছে। আৰু যদি বন্ধ কৰিব পাৰে, বন্ধ কৰে, তেতিয়াহে আমি নিশ্চিত হ'ম যে নাই দৰং জিলা আৰক্ষী প্ৰশাসন এই জুৱা খেলত জড়িত নহয়। আৰু আমি আৰক্ষী অধীক্ষক ডাঙৰীয়াৰ লগতে অসমৰ হোম ডিপাৰ্টমেণ্টক আমি আহ্বান জনাইছোঁ, DGP ডাঙৰীয়াক আহ্বান জনাইছোঁ যে অতি সোনকালে দৰং জিলাত চলি থকা যিসমূহ জুৱা তথা অসামাজিক কাৰ্যকলাপ চলি আছে এইখিনি কঠোৰ হাতেৰে দমন কৰিব লাগে। কৰোণা চলিব, কৰোণালৈ যি হয় হৈ থাকিব, কিন্তু এইখিনিও বন্ধ হ'ব লাগিব। কাৰণ অপৰাধ জগত যদি বন্ধ কৰা নহয় তেতিয়াহ'লে আৰু অপৰাধৰ সংখ্যা বাঢ়ি গ'লে সাধাৰণ জনগণৰ নিদ্ৰা হৰণ হ'ব। গতিকে আমি আমচুৰ ফালৰ পৰা স্পষ্টভাৱে দাবী জনাইছোঁ, এই উল্লেখিত অঞ্চলসমূহত পৰ্যবেক্ষণ কৰি এই জুৱাসমূহ বন্ধ কৰিব লাগে। প্ৰয়োজন হ'লে ভিডিঅ' দিয়া হ'ব। কোন কোন ঠাইত জুৱা হৈ আছে বুলি গম পাইছে? এতিয়া ধৰক আপোনাৰ বেচিমাৰী অঞ্চলত চলি আছে, ঠিক তেনেকৈ শ্যামপুৰ অঞ্চলত চলি আছে, ঠিক তেনেকৈ আপোনাৰ ধোলা থানাৰ অন্তৰ্গত আপোনাৰ এই ফকীৰপাৰা এই আপোনাৰ বগদিয়া অঞ্চলটো চলি আছে, ঠিক তেনেকৈ নেপালী বজাৰ অঞ্চলত চলি আছে, ঠিক তেনেকৈ আপোনাৰ মংগলদৈ এৰিয়াৰো তেনেকুৱা দাঁতিকাষৰীয়া অঞ্চলবিলাকত চলি আছে, ঠিক তেনেকৈ আপোনাৰ এই বেচিমাৰী আপোনাৰ পথাৰ শিয়ালমাৰী অঞ্চলত এইবিলাকত যোৱা চলি আছে। শান্তি বজাৰতো কণ্টিনিউ চলি আছিলে, এতিয়া 2-3 দিন হ'লেহে বন্ধ হৈছে। গতিকে আল্টিমেটলি আপুনি এটা কথা স্পষ্ট যে দৰং জিলা আৰক্ষী থানাৰ অন্তৰ্গত চুকে কোণে এই জুৱাবিলাক চলি আছে আৰু বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত এই কাৰ্যটো বেছিকৈ চলি আছে। খাৰুপেটীয়া এৰিয়াত কোন এতিয়া জুৱাৰ এক ব্যাপক প্ৰচলন আৰম্ভ হৈছে। বিশেষকৈ খাৰুপেটীয়া থানাৰ অন্তৰ্গত গলন্দি, বেচিমাৰী পথাৰ দলগাঁও থানাৰ অন্তৰ্গত, এনেকৈ আপোনাৰ শ্যামপুৰ থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত জুৱাৰ অবাধ প্ৰচলন আৰম্ভ হৈছে। এই বিষয়ে আমচুৰ ফালৰ পৰা বিভিন্ন সময়ত আমি সংশ্লিষ্ট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ লগত আমি যোগাযোগ কৰিছোঁ যদিও এওঁলোকে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি জনামতে এওঁলোকে শকত পৰিমাণৰ ধন সংগ্ৰহ কৰি থাকে ইয়াৰ পৰা, আৰু এই বিষয়ে আমি ইতিমধ্যে দৰং জিলা আৰক্ষী অধীক্ষক মহোদয়ক আমি অৱগত কৰিছোঁ আৰু আমি আশাবাদী যে অতি সোনকালে এই জুৱা খেলবিলাক বন্ধ কৰিব লাগে। অন্যথাই আমি ইয়াৰ তীব্ৰ গণতান্ত্ৰিক আন্দোলন আৰম্ভ কৰিবলৈ বাধ্য হ'ম। কাৰণ আপোনালোকে চাওক যে লকডাউনৰ কাৰণে আমি একত্ৰিতকৈ আমি বেছি আমি একগোট হ'ব নোৱাৰোঁ। তেনেস্থলত এনেকুৱা ধৰণৰ জুৱাত আপোনাৰ প্ৰায় 2,000 পৰা 3,000কে মানুহ একত্ৰিত হৈ এনেকুৱা জুৱা লাখ লাখ টকাৰ জুৱা খেল খেলি আছে। আৰু এই জুৱা খেলৰ কাৰণে আজি অসামাজিক কাৰ্যকলাপবিলাকো বৃদ্ধি পাইছে। আপোনালোকে গম পায় যে ইতিমধ্যে বিভিন্ন ঠাইত গৰু চোৰৰ নিচিনা আৰু